ৰ'দ বৰষুণ একাকাৰ কৰি তেওঁলোকে আগুৱাই গৈছে এজাক সপোন দেখি। কষ্ট কৰিছে অত্যন্ত, কিন্তু কষ্ট কৰিলেই জানো আমাৰ দিঠকত পৰিণত হয়? সপোনটো সকলোৰেই থাকে, তাকেই বিচাৰি আজি আগুৱাই গ'লোঁ এখোজ দুখোজকৈ সেউজীয়া তলিচাৰে। মইতো নাজানো কিমানৰ সপোনে দিঠক দেখে, মাথো এটা কথা জানো, সকলো মানুহেই সপোন দেখে। কেতিয়াবা সপোনক মোৰ এজোপা গছৰ নিচিনা লাগে। সপোন গজে, সপোনৰ শিপা ওলায়, সপোন ডাঙৰ হয় লাহে লাহে, সপোনে পাত সলায় বৰণ। এদিন সপোন বুঢ়াও হয়, কেতিয়াবা সপোন ভাগি থাকে, আৰু ভগা সপোনৰ ঠাল ঠেঙুলিবোৰে বিন্ধে বুকুত বৰ বেয়াকৈ। সেই তেওঁলোকে কৰা সেই সপোনবোৰ দিঠকত কেনেকুৱা হৈছে মই তাকে চাবলৈ আগুৱাই গৈছিলোঁ। কাৰোবাৰ সপোনবোৰ ঠাল ঠেঙুলি ধৰিছে, কাৰোবাৰ কলা হৈ ধাননি পথাৰখন জিলিকি উঠিছে, আৰু কাৰোবাৰ সোণালী ৰং হৈ ধানবোৰ এনেকৈ হালি গলি গৈছে। সঁচাই বহুত ভাল লাগে। কোনোবা যদি এনেকৈ পাচলি খেতিৰে সপোনবোৰ পূৰণ কৰিব বিচাৰিছে, কোনোবা ধান খেতিৰে, কোনোবা অন্য পৰিশ্ৰমেৰে, কিন্তু সপোনবোৰ জানো আমাৰ সদায় দিঠকত পৰিণত হয়? বহু কথা সঁচা নহ'ব পাৰে, আমি দেখা বহু সপোন দিঠক নহ'ব পাৰে। আঁতৰি যোৱাৰে সপোন তথাপি দিলো আজি তোমাকে। তেওঁলোকে এনেকৈ বেৰা দি হ'লেও নিজৰ সপোনবোৰ যাতে ভাঙি চুৰমাৰ নহয়, নিজকে বেৰি ৰাখিবলৈ চেষ্টা কৰিছে। জানোচা গৰু ছাগলীয়ে দি সকলোবিলাক সপোন তেওঁলোকৰ ধ্বংসই কৰে। এনেকৈ চাওক, সকলো মানুহ এওঁৰো এটা সপোন। তেওঁ হেনো তলা লগাই থয়, কাৰণ তেওঁ এখন পাচলি খেতি বছে, তেওঁ ধাননি খেতি বছে, কিন্তু কি কৰিব? আজিকালি হেনো গাঁৱতো চুৰ হৈছে, আৰু তেওঁ ইয়াতে কৰা ডাঙৰ ডাঙৰ ৰঙালাও খেতিবোৰ কোনোবা চুৰ কৰি লৈ গুচি গ'ল, সেয়েহে তেওঁ তলা লগাই থয়। তেওঁলোকে এনেকৈ চেষ্টা কৰি গৈছে অত্যন্ত। মই আছিলোঁ বহাবৰজাৰী গাঁৱলৈ, আৰু তেওঁৰ মানুহবিলাক সঁচাকৈ বহুতেই পৰিশ্ৰমী। আপুনি ভাবিব নোৱাৰিব কিমান পৰিশ্ৰমী। বহু সপোন দিঠক নহ'ব পাৰে। মানে কষ্ট কৰি ভাগৰি গৈছিল। ময়ো কি কৰিলোঁ, পকেটত থকা গোল ফ্লেকৰ পেকেট এটা বহুদিন পৰি আছিলে, তেওঁক আগুৱাই দিলোঁ। নাই, তেওঁ নাখায়, কাৰণ তেওঁ হেনো সদায় খাব নোৱাৰিব। গতিকে তেওঁ সিমানতে তেওঁৰ সপোন। তেওঁ কৈছে তেওঁৰ সপোন যিমান, সিমানতে তেওঁ থকাটো উচিত। জীবনত
পিছত মই বহুত কথা পাতিলোঁ প্ৰতিটো শব্দই মোৰ হৃদয় চুই গ'ল বহুত শিকিলোঁ আৰু তেওঁলোকৰ সেই প্ৰতিটো শব্দই যেন মোক জীৱনত বহুত কিবা কিনি দি দিব তেওঁলোকৰ কষ্টবোৰ এবাৰ অনুভৱ কৰিবচোন কিমান কষ্ট কৰে বুকুত সপোন লৈ সকলোৰে সপোনবোৰ যাতে দিঠকত পৰিণত হয় মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ কিন্তু ওপৰৰ জনেহে জানে কি হয় আমি ভবা বহু কথা সঁচা নহ'ব পাৰে আমি দেখা বহু সপোন দিঠক নহ'ব পাৰে আপোনাৰ লগতে প্ৰতিজন মানুহৰ সপোনবোৰ যাতে দিঠকত পৰিণত হয় আশা ৰাখিলোঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব